খবৰ আপোনাৰ পত্নী এইবিলাক আপোনালোকে বনোৱা নিউজে মই বনোৱা নিউজ নহয়। हाग्रामा सारनि बिहि सेवलि मेडामखौ माखासे खोथा बुंनायाव इलेक्सन दारायसिगोन मागोन रिपर्टारफ्रा बेनि सायावबो सारा रिप्लाइ होदों डाइरेक्ट आरो मा खोथा बुंबावदों माखासे मोनसे खोथाया जाहैबाय रन्जन सारनि दिनैनि हियारिं जानो गोनाङा माबा मोनसे जाहोननि थाखाय पस्टपन जाबाय होननानै फोरमायदों अनजलि दैमारि मेडामा पेजनि गेजेरजों খবৰ আপোনাৰ পত্নী এইবিলাক আপোনালোকে বনোৱা নিউজে মই বনোৱা নিউজ নহয় বা মোৰ ৱাইফে সেইবিলাক নিউজ বনাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ। দাদা বিটিচি অঞ্চলত এছআইৰ সন্দৰ্ভত কিছুমান অভিযোগ এইটো উঠিছে। এইটো খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ, জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চিএম ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো বিটিচি অঞ্চলত 5টা জিলাৰ যিটো ডিচি আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছআৰ যিটো বিটিচি অঞ্চলত এছআৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি। মুঠতে আমাৰ চিএম ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুজনক দায়িত্ব দিছে, আমি কথা পাতি সমাধান কৰিম বাছ হৈছে। অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি বাওকুংগ্ৰী সমষ্টিত যিটো অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত তাৰমানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো গোটেই অসমৰ সমষ্টি ৱাইজ যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যিটো আঁচনি বিতৰণ কৰা সভা, এই হিচাপে আজি আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আজি ইয়াত অংশগ্ৰহণ কৰিছে বাওকুংগ্ৰী সমষ্টি হিচাপে। আৰু খুব ভাল 24,000তকৈ বেছি ইয়াৰ বেনিফিচাৰীসকল আছে আৰু এই বেনিফিচাৰীসকলে নিশ্চয় নিজৰ যিটো উদ্দেশ্য লৈ পেলাই যিটো এই আঁচনিটো পাবলৈ সক্ষম হৈছে নিশ্চয় ভাল কামত আহিব আৰু নেক্সট এইটো ভাল কামত ব্যৱহাৰ হ'লে নিশ্চয় আৰু 25,000 পাবলৈ সক্ষম হ'ব, ইয়াৰ পিছত 50,000 এনেকুৱা। আৰু মুঠতে আমি আজিৰ দিনত আমি যিটো দেখিবলৈ পাইছে বা পাই আহিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক লৈ পেলাই যিটো কাম কৰিবলৈ আগবাঢ়ি আহিছে বা কাম কৰি আহিছে, ইয়াত নিশ্চয় অসমবাসী ৰাইজে চবে সন্তুষ্ট। আৰু আগন্তুক দিনতো নিশ্চয় চিএম ছাৰে ৰাইজক যেনেকৈ মৰম কৰিছে নিশ্চয় ৰাইজক চিএম ছাৰক মৰম এইটো দিব বুলি আমাৰ এটা আত্মবিশ্বাস। আৰু যিটো 2026 এই বছৰত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত NDA চৰকাৰ বনাব আৰু স্পষ্ট কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ চিএম হ'ব। ইয়াত আৰু ইফালে চিন্তা কৰিব লগা কোনো অংক কৰিব নালাগে, দৰকাৰ নাই।